সকলোকে নমস্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অনুৰাধা শৰ্মা পূজাৰী আৰু জুৰি বৰা বৰগোহাঁই বাইদেউ আহিছিলে লিটাৰেচাৰ ফেষ্টিভেলৰ কাৰণে আৰু সকলোৱে মানে ৰৈ আছে অট'গ্ৰাফ আৰু ফটো ল'বলৈ আৰু তেওঁলোকৰ পৰা বহুতখিনি কথা শিকিলোঁ গোটেই শুনকচোন মানে যেতিয়া কুঁহি পাতবিলাক মই ফিকা চাহৰ ৰঙৰ বুলি লিখিছিলোঁ। ফিকা চাহৰ ৰঙৰ যেতিয়া বহাগ মাহত নাহৰবিলাক হেৰি হয় মানে আৰম্ভ কৰে কুঁহি পাত মেলিবলৈ তেতিয়াই মোৰ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ মনত পৰে। তাৰপিছত আহিল নাহৰ নিৰিবিলি চাহৰ কথা। ইউনিভাৰ্চিটি বুলিলে এই নাহৰেই দেখোঁ আৰু ইয়াত আচলতে তেওঁলোকৰ পদকে অনুসৰণ কৰি আছোঁ। হয়তো কেতিয়াবা আমি সেই পথটোৰ পৰা বিচ্যুত হৈছোঁ, কেতিয়াবা আমি সেই পথকে অনুসৰণ কৰি আছোঁ। অনুৰাধা শৰ্মা পূজাৰী আচলতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী, গতিকে লগ পাই বহুত বেছি তেওঁলোকৰ ইমান অনুৰাগী ঠেলা হেঁচা, তাৰ মাজতে ময়ো অট'গ্ৰাফ ল'লোঁ বাৰু দুয়োগৰাকী বাইদেউৰে। আচলতে ইমান ভাল লাগিলে, তাৰ মাজতে ফটো দুখনো মাৰি আহিলোঁ। আকৌ তাৰ ভিডিঅ'লৈ লগ পাম।